Longley Pelang Katereng Tori, Carbifan, Tiunchot, Carbidi, Ahijan, Tiunchot, Halahelon, Das Ningrong Piconon, Tuliran Hanka, Ningrong Piconon, Carbihadan Parentek, Bengali Pan Kete, Kedeson, Lamboy, Kipiteko, Ningrong Poron. কাৰ্বি পাহাৰত জয় হোৱা নাই কাৰ্বি লোকৰ বেংগলী আৰু বিহাৰী লোকৰহে জয় হৈছে কাৰ্বি আংলঙত কাৰ্বি পাহাৰত লাহে লাহে অস্তিত্বহীন হ'বলৈ গৈ আছে কাৰ্বিসকল এই কথা আমি কোৱা নাই পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে APHLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স দলৰ নেতা জন ইংটি কাঠাৰে সোমবাৰে এনকেটিভিৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত স্থানীয় ৰাজনৈতিক নেতাজনৰ অভিযোগ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলেও কাৰ্যত এই বিজয় বেংগলী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকৰহে অৰ্থাৎ বেংগলী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকৰ ভোটেৰেহে বিজেপিয়ে কাৰ্বি সাহিত্য পৰিষদ দখল কৰা বুলি অভিযোগ উত্থাপন কৰে APHLC দলৰ নেতা জন ইংটি কাঠাৰে এইটো জিকাটো বিজেপিয়ে জিকা নাই জিকিছে ক'ব লাগিব এইটো এই জিকাটো বিজেপিয়ে জিকা নাই কিন্তু বেংগলী আৰু বিহাৰীহে জিকিছে বেংগলী আৰু বিহাৰী কোনো নাই এইটো জনজাতীয় নেতাজনৰ লগতে আশংকা লাহে লাহে কাৰ্বি পাহাৰত অস্তিত্বহীন হ'ব কাৰ্বিসকল অকল কাৰ্বি আংলঙতেই নহয় বিজেপিৰ আমলত সমগ্ৰ অসমতে এতিয়া অসমীয়া তথা জনজাতীয় লোকসকল অস্তিত্বহীন হৈ পৰাৰ উপক্ৰম হোৱা বুলিও মন্তব্য কৰে জন ইংটি কাঠাৰে এই যিটো কাৰ্বি আংলং নাইকিয়া হৈ কৰিব এইটো অকল কাৰ্বি আংলং নহয় এইটো ডিমা হাছাওটো একেবাৰে সোনকালে হৈ যাব আৰু অসমত এনেকৈ হ'ব গুৱাহাটীটো সোনকালে মানে অসমীয়া মহানগৰ নহ'ব এইটো অসমীয়াসকলৰ নহ'ব বিটিআৰটো হৈ গ'ল বিটিআৰ কোকৰাঝাৰ টাউনত 60% to 60-70% to বেংগলীসকলৰহে তাত